नमस्कार बंधुসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিও লৈ আৰু আজি আমি আপোনালোকক দেখাবলৈ গৈ আছো তৰবুজৰ খেতি কেনে ধৰণে কৰা হয় খেয়া তো আজি আমি ভবাও নাছিলো যে আজি তাৰলৈ যোৱা হ'ব বুলি কিন্তু হঠাৎ মানে আমি আমাৰ বন্ধু ঘৰ নিপেনৰ ঘৰত গৈছিলো মই আৰু সোম আৰু হি কলে বলা আজি আমি তৰবুজ খেতি কত কৰে তাতে ফুৰিবলৈ যাওঁ আৰু তাৰ পৰা কেইটামান তৰবুজ লৈ আহো বুলি তো আমি এনেকৈ উলাই গলো আৰু তাত গৈ চাব পালো যে এনেকা ধুনিয়া পৰিবেশ তো মনটো ভাল লাগি গল তো ভাবিলো যে আপোনালোকক দেখাই দিও যে কেনে ধৰণে তৰবুজৰ খেতি কৰা হয় তো এই আপোনালোকে চাব পাৰে চাৰিওফালে তৰবুজৰ খেতি আৰু খৰু ডাঙৰ কেনে ধৰণে আপোনালোকে চাব মানে পুৰা একদম মানে চাৰিওফালে তৰবুজৰ খেতি আৰু এই খেতি কেনে ধৰণে কৰা হয় সেই সকলোখিনি তথ্যটো মই আপোনালোকক দিব এই ভিডিঅ'ত নোৱাৰিলো কিয়নো আজি আমাৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য একেবাৰে নাছিলে তথাপিও হঠাৎ যেহেতু যাবলগীয়া হ'ল তো মোৰ মনটো ৰখাব নোৱাৰিলো তো মই আজি এই ভিডিঅ'টো আপোনালোকক খৰু মৰুকে বনাই দিছো আৰু এয়া চাই আছে আমাৰ বন্ধু সোমে ফটো তুলি আছে আৰু নিপেনেও এইফালে সিফালে চাই আছে কত কেনে ধৰণে তৰবুজ কোনটো ভাল কোনটো বেয়া চাই আছে আৰু ময়ো অলপ ভিডিঅ'ৰ বনোৱাৰ চক্কৰত অলপ সিফালে ঘূৰিলো আৰু খুবেই ভাল লাগিলে আৰু তাত থকা আমাৰ যিসকল দাদা আছিলে তেওঁলোককো কিছুমান কথা খুদিলো আমি যেহেতু বেছিকৈ কথা খুদিবও নোৱাৰিলো তো আমি ভাবিছিলো যে নিপেনৰ ঘৰত যাম তাৰ পিছত বুৰৈ নদীৰ কাষতে মেলা হয় মেলা চাব যাম বুলি কিন্তু সময় নোহোৱাত আমি তাৰ পৰা ঘূৰি আহিবলগীয়া হ'ল আৰু আহোতে আমি ভাবিলো নহয় যেহেতু তৰবুজৰ খেতি চাব গৈছো তাৰ পৰা কেইটামান তৰবুজ লৈ আহো বুলি খেয়া চাৰিটা তৰবুজ নিপেনে কিনিলে আৰু আমিও কেইটামান দিলো আৰু মিলাই পেলাই আনি কিনিলো তো খাইও চালো বহুত ভাল লাগিলে আৰু এয়া আপোনালোকে চাই আছে বুৰৈ নদীৰ সন্ধিয়া সময়ৰ যি দৃশ্য একেবাৰে ওয়েদাৰটো একদম ধুনিয়া হৈ আছিল আৰু বহুত ভাল লাগিলে তাত গৈ আৰু বন্ধুসকল আশা কৰিছো এই ভিডিঅ'টো চাই আপোনালোকক ভাল লাগিছে যদি ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহলে লাইক শেয়াৰ কৰি দিবা আৰু কমেন্ট এটা কৰি জনাব ধন্যবাদ।